হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমৰ বনৌষধিলৈ। এই চেনেলটোৰ জৰিয়তে আমি আমাৰ আশে পাশে থকা আমাৰ সকলোৰে চিনাকি বা অচিনাকি গছ লতা ফল মূল আদিৰ ঔষধি গুণাগুণ আৰু ইয়াক কিদৰে ৰোগত ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। আজি আমি কথা পাতিম আজিকালি সততে দেখিবলৈ পোৱা এবিধ স্বাস্থ্যজনিত সমস্যা, চুলি সৰা সমস্যা। চুলি এদিনত সৰিব নধৰে আৰু বহু কাৰণৰ ফলতে চুলি সৰে। গতিকে আমি নজনাকৈ বহু আগৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ হয়। প্ৰায়ে আমি শৰীৰৰ যত্ন লওঁতে চুলিখিনিৰ প্ৰতি উদাসীন হওঁ আৰু সুস্থ সবল চুলি পাবলৈ মানি চলিবলগীয়া নিয়মবোৰ এৰাই চলোঁ। যিদৰে প্ৰায় ক্ষেত্ৰতে আমাৰ দীৰ্ঘদিনীয়া অযত্নৰ ফলৰ বাবে চুলি সৰে, সেয়ে ইয়াক পুনৰ ঘূৰাই পাবলৈ নিশ্চিত যত্ন আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে খন্তেকীয়া উপাদানৰ দ্বাৰা চুলি সৰা বা গজাব বিচাৰিলে নিশ্চয় সুফল পাব নোৱাৰি। আৰু ইয়াতে আমি এটা ভুল কৰোঁ, আমি চুলি সৰিব ধৰিলে আমি বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰোঁ, কিন্তু আমি প্ৰথমতে জানিব লাগিব আমাৰ চুলি কোনটো সমস্যাৰ কাৰণে সৰিব ধৰিছে। আহকচোন জানো চুলি সৰাৰ প্ৰধান কাৰণসমূহ। হৰমনৰ বিসংগতি যেনে এষ্ট্ৰজেন, ডাইহাইড্ৰটেষ্টৰন, থাইৰয়ড আদি, বিভিন্ন ধৰণৰ সংক্ৰমণ, আইৰণৰ অভাৱত হোৱা ৰক্তল্পতা, শৰীৰৰ ওজন কমিবলৈ খোৱা বোৱা কমকৈ কৰা, বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া, আভ্যন্তৰীণ শাৰীৰিক কষ্ট তথা পৰিশ্ৰম, মানসিক চাপ, প্ৰটিনজাতীয় খাদ্য কমকৈ গ্ৰহণ কৰা, চুলিৰ সঠিকভাৱে যত্ন নোলোৱা, প্ৰদূষিত পানী ব্যৱহাৰ কৰা, প্ৰদূষিত বাতাবৰণ, চুলিৰ সৌন্দৰ্য চৰ্চাৰ নামত মূৰত ছালখনত তথা তুলিৰ ক্ষতিসাধন কৰিবলৈ পৰা বিভিন্ন দ্ৰব্য ঘঁহা ইত্যাদি। কেতিয়াবা ই বংশগতভাৱেও দেখা যায়। অতি বেছিকৈ চুলি সৰা সমস্যাটোক আয়ুৰ্বেদত খালিল্যতা নামৰ শিৰোৰোগ হিচাপে বৰ্ণনা কৰা হৈছে। কেশ মূলগত পিত্ত বিভিন্ন কাৰণত দূষিত হৈ থকা বাত দোষৰ লগত লগ লাগি চুলিবিলাক ইয়াৰ মূল অংশতে নষ্ট কৰি দিয়ে আৰু চুলি সৰা আৰম্ভ হয়। পিছলৈ দূষিত কফ আৰু ৰক্ত মিলি চুলিৰ মূল অংশ আৱৰি ধৰি সম্পূৰ্ণ বন্ধ কৰি দিয়ে, যাৰ ফলত চুলি নতুনকৈ গজিব নোৱাৰে। সেয়েহে পিত্তশমক আৰু পাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিব পৰা বিভিন্ন আহাৰ বিহাৰ আৰু ঔষধ ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়। আহকচোন জানো চুলি সৰাৰ প্ৰকৃত নিৰূপণ কৰি ইয়াৰ চিকিৎসা কৰিব পাৰিলে সোনকালে সুফল পাব পাৰি। আনহাতে আমাৰ অনাদৰৰ বাবে যদি চুলি সৰিব ধৰিছে, তেন্তে সঠিক উপায়ে তাক পুনৰ সুস্থ কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ। চুলি সৰা কাৰণ যিহেতু বিভিন্ন, সেয়েহে ইয়াৰ চিকিৎসাও তদানুসৰি বেলেগ বেলেগ হয়। তাৰে কিছুমান পদ্ধতি হ'ল: 1 নম্বৰ, স্থানীয় পদ্ধতি। ইয়াৰ বাবে কিছুমান ঔষধি গুণযুক্ত তেল মূৰত লগাবলৈ দিয়া হয়, যেনে ব্ৰণ শোধন তেল, ভিংগৰ, আমলখি তেল, ব্ৰাহ্মী তেল, জটাদি তেল আদি ইয়াৰ কিছুমান উদাহৰণ। গুৰুত্ব দিব লগা কথাটো হ'ল যে ইয়াৰ কিছুমান অতি তীক্ষ্ণ গুণযুক্ত আৰু কিছুমান নিৰ্দিষ্ট চুলি সৰা ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ ইয়াক প্ৰয়োগ কৰা উচিত। 2 নম্বৰ, আভ্যন্তৰীণ চিকিৎসা। চুলি সৰাৰ কাৰণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খোৱা ঔষধ সেৱন কৰিব দিয়া হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা ঔষধৰো প্ৰয়োগ কৰিবলগীয়া হয়। আয়ুৰ্বেদত চুলিক অস্থি ধাতুৰ পৰা উৎপন্ন হয় বুলি গণ্য কৰা হয়। সেয়েহে অস্থি ধাতুৰ সঠিক পুষ্টিৰ ওপৰত চুলিৰ অৱস্থা নিৰ্ভৰ কৰে। সেইবাবে বিভিন্ন অস্থি ধাতু পুষ্টি কৰিবৰ বাবে ঔষধ ব্যৱহাৰো চুলি সৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইবাৰ আমি জানো আহকচোন আমাৰ চুলিখিনিৰ যত্ন ল'বলৈ আমি কি কি কৰা উচিত। পিত্তবৰ্ধক আহাৰ যেনে চাহ, কফি, মদজাতীয় দ্ৰব্য, ধূমপান, অত্যাধিক তেল আৰু মছলাযুক্ত খাদ্য আদি বৰ্জন কৰিব লাগে। 1 নম্বৰ, পৰ্যাপ্ত টোপনি যোৱা আৰু নিজকে মানসিক চাপ তথা উৎকণ্ঠা আদিৰ পৰা মুক্ত কৰি ৰখা। 2 নম্বৰ, চুলিৰ গুৰিত লাহে লাহে মালিচ কৰা। 3 নম্বৰ, সতেজ শাক পাচলি খোৱা, প্ৰটিনজাতীয় খাদ্য সঠিক পৰিমাণে গ্ৰহণ কৰা, সতেজ ফল মূল, গাখীৰ আদি নিয়মিতভাৱে গ্ৰহণ কৰা। 4 নম্বৰ, তিল আৰু তিলেৰে তৈয়াৰী খাদ্য সময় অনুসৰি গ্ৰহণ কৰা। 5 নম্বৰ, পৰ্যাপ্ত পৰিমাণে ভিটামিন চি থকা খাদ্য গ্ৰহণ কৰা উচিত। ই এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰাৰ উপৰি মূৰৰ চুলিৰ গুৰিবোৰ সক্ৰিয় কৰি ভালদৰে গজাত সহায় কৰে। আমলখি, মধুৰিআম, কমলা, নেমুটেঙা, আনাৰস, বিলাহী, আম, আঙুৰ আদি ইয়াৰ প্ৰধান উৎস। 6 নম্বৰ, মেগনেছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰাটো আন এটা গুৰুত্ব দিবলগীয়া কথা। শৰীৰত ইয়াৰ কম মাত্ৰাই চুলি সৰাত অৰিহণা যোগোৱাৰ লগতে হাড়ৰ গঠন দুৰ্বল কৰা, ভাগৰ লগা আদি বিসংগতিৰ সৃষ্টি কৰে। তিল, ৰঙালাওৰ গুটি, অমিতা, কল, কাজু আদিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম পোৱা যায়। একেদৰে ভিটামিন ডি, আইৰণ আৰু ভিটামিন B12 চুলিৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। সেউজীয়া শাক পাচলি, মাংস, গাখীৰৰ পৰা তৈয়াৰী খাদ্য, কণী, মাছ আদিত এনে উপাদানসমূহ পোৱা যায়। তেল, চৰ্বিজাতীয় দ্ৰব্য আমাৰ শৰীৰ আৰু চুলিৰ বাবে এক জৰুৰী উপাদান। বিভিন্ন প্ৰকাৰৰ ভিটামিন কেৱল এনে দ্ৰব্যৰ উপস্থিতিয়ে শৰীৰত কামত নাহে।
মাছ, বাদাম, তিল, ৰঙালাওৰ গুটি, নাৰিকল, সৰিয়হ আদি স্বাস্থ্যকৰ চৰ্বিৰ প্ৰাকৃতিক উৎস। আয়ুৰ্বেদত ঘি উত্তম খাদ্য হিচাপে গণ্য কৰা হৈছে। এইবাৰ আমি জানো আহকচোন চুলিখিনি ভালে ৰাখিবলৈ কি কি কৰিব নালাগে। 1 নম্বৰ, চুলিত ৰং কৰা হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা, চুলিত কেঁকুৰা কৰা আদি কামবোৰ যিমান পাৰি কমাব লাগে। 2 নম্বৰ, চুলি কেতিয়াও খুব জোৰেৰে মালিচ কৰিব নালাগে। ভিজা অৱস্থাত চুলি ফণিয়াব নালাগে। 3 নম্বৰ, যিবোৰ হেয়াৰ ষ্টাইলৰ বাবে চুলিৰ খুব বেছি জোৰ পৰে তেনে ষ্টাইল নকৰাই ভাল। 4 নম্বৰ, উগ্ৰ চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ নকৰাই ভাল। আজিৰ ভিডিঅ'টোত আমি চুলিৰ যত্ন ল'বলৈ কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে তাৰ বিষয়ে গম পালোঁ। নেক্সট ভিডিঅ'টোত আমি চুলিৰ যত্ন ল'বলৈ সহজতে গ্ৰহণ কৰিব পৰা কিছুমান বনৌষধিৰ ফলপ্ৰসূ উপায়ৰ বিষয়ে আলোচনা কৰিম।